তোমালোকৰ গোহালিত মৰম পাচতি ঐ ডমৰা তাৰে মাজত এজনী গায়। মোহন মোহন চাওঁ এফালে আছোন। মালিক আহিলো, কওক কি হ'ল? কি হ'ল মানে তই পটকে যাচোন দোকানৰ পৰা আগে। কি আনিবলৈ? ধূপ এপেকেট আনিবি আৰু চাহৰ লগত খাবলৈ পঞ্জাবী তাৰকা দুপেকেট। পাঞ্জাবী তাৰকা বাৰু বুজিলো, চাহৰ লগত খাবলৈ, বাকী ধূপ পেকেটহে বুজি নাপালো। চাহ হয় তোক কোৱাই নাই নহয়, আজি সেই মালিনীৰ জীয়েকক চাবলৈ যাম। সেইবাবে তাত যোৱাৰ আগতে মনৰ আশা পূৰণ হ'বলৈ ধূপ জ্বলাই যাম বুলি ভাবিছো। হে সঁচা নি? ময়ো যাম দে মালিক, মোক নিব নাই? তই আজি যাব নালাগে, বেলেগ কেতিয়াবা যাবি। নহ'ব মালিক, ময়ো যাম না প্লিজ। নালাগে কৈছো নহয় আজি যাবলৈ, কি অন্যায় কৰিছ? হ'ব দিয়ক, নাযাওঁ, খালি আপোনাৰ ভিভ' মোবাইলটো দি থৈ যাব। নন্দকাই কি লাগিব? মোক লাগিব আলু 1 কেজি, দাইল আধা কেজি, পিঁয়াজ 1 পোৱা আৰু আন্দা কণী 2টা। আৰু কি লাগিব? আৰু সেই বনৰীয়া ম'হৰ গাখীৰ 1 লিটাৰ। উৰি মা নেঘেৰি পক্ষী। দাদা মোৰ দোকানত বনৰীয়া ম'হৰ গাখীৰ নাই নহয়, লিকুইড গাখীৰহে আছে, আমুল তাজা। সেই ঘটিডাল দোকান খুলিছ, একোডাল নাপায়। ৰত্নেশ্বৰ দা আপুনি শুই আছে? নাগেশ্বৰ নাই, এনেই চাহ খাই বাগৰি আছো, আহা বহা। পিছে বহুত দিনৰ মূৰত আহিলা? আজি সেই মালিনীৰ জীয়েকক চাবলৈ যাম বুলি ভাবিছো, আপোনাক লগ ধৰিবলৈ আহিলো। নবৌ 100% সঁচা। ছোৱালীজনী কৰ হয় ক'লা? ছোৱালীজনী নি? ছোৱালীজনী আমাৰ ওচৰৰে শান্তিপুৰৰ। আপোনালোকে যাবনে মোৰ লগত? যাম যাম, কেলে নেযাম, আৰু কোন কোন যাব? মই যাম, আপোনালোকৰ ফেমিলিটো আৰু নন্দকাই। বঢ়িয়া। আপোনালোকে গা পা ধুই ৰেডি হৈ থাকক, মই নন্দকাইক ওলাব কওঁগে। ঠিক আছে যোৱা। নন্দকাই নন্দকাই। কি হ'ল নাগেশ্বৰ, ৰাতিপুৱা ৰাতিপুৱা আহিলি যে? নাই আজি চাউল নিদিওঁ দেই, বৃহস্পতিবাৰ। কণ্ট্ৰলৰ চাউল মৰিলো, নন্দকাই মোক চাউল নালাগে দেই। তেনে চাহ খাবলৈ আহিছ নি? নাই আজি চাহপাতো নাই, শেষ হ'ল। নেঘৰি, আজি মই ছোৱালী চাবলৈ যাম। যা আকৌ, তাকে মোৰ পাৰ্মিশ্যন ল'বলৈ আহিব লাগে নি? সেই পাৰ্মিশ্যন ল'বলৈ অহা নাই, আমাৰ লগত যাবনে নাযায় তাকে সুধিবলৈ আহিছো, নাযায় যদি যাওঁ। যাম, কোনে ক'লে নাযাওঁ বুলি, টাইমটো ক। 10টামান বজাত ৰেডি হৈ থাকিব, ৰত্নেশ্বৰ কায়ে গাড়ী লৈ আহিব। গাড়ী লৈ আহিব নি? মজা। গাড়ী লৈ আহিব, BMW। মই এতিয়া যাওঁ। বৰ মজা গোন্ধাইছে বে, আজি ফক মাষ্টাৰ মাৰি দিলো। মালিক বৌজনীৰ লগত চেলফি মাৰি আহিব দেই, মই চাম। নহ'ব, মোৰ লাজ লাগে। আপোনালোকে আহি পালে? আহি পালো, আহা উঠিলো। হ'লনে, যাব পাৰো? মই উঠিলো, বলক। আপোনালোকে আহি পালে, আহোঁতে বাটত একো অসুবিধা হোৱা নাই নহয়? নাই একো অসুবিধা হোৱা নাই। পিছে ল'ৰাটো কোনটো? ল'ৰাটো ময়ে। বাহ, পালোৱান দেখোন, জিম চিম মাৰা নি? জিম আগতে মাৰিছিলো, এতিয়া নামাৰো। তোমাৰ নামটো কি ক'লা? মোৰ নামটো নাগেশ্বৰ সোণোৱাল। ঘৰত কোন কোন আছে? ঘৰত মই আছো আৰু পাতি লোৱা ভাইটি এটা আছে। আপোনালোকে আহি পালে? আমি আহি পালো। হেৰি নহয় ডেকা ল'ৰা, তুমি কি কৰা? কি কৰা মানে, মোৰ মাংসৰ দোকান আছে, কেতিয়াবা মাছ কাটো, কেতিয়াবা ব্ৰইলাৰ কাটো, কেতিয়াবা গাহৰি কাটো। মাহে 30,000 টকা কমাও। ছোৱালীজনীক মাতি দিয়কচোন। পখিলি চাওঁ এইফালে আহা। মাল মাগুৰ বিচাৰি ইহে পায়। সেইবোৰতো ঠিকেই আছে, পিছে চাকৰি এটা থাকিব লাগিছিল নহয় ডেকা ল'ৰা। চাকৰিৰ বাবে ইণ্টাৰভিউ দি থৈছো 3টামান। এইবাৰ পৰীক্ষাও ভাল হৈছে। হয়নে? পিছে ছোৱালীজনী পচন্দ হৈছে নাই? মোৰ পচন্দ হৈছে। মোৰো হৈছে। ছোৱালীজনী ইমান মৰম লগা। মাজনী, তুমি পঢ়া শুনা কিমানলৈকে কৰিলা? আংকুল, মই MA কৰি আছো ডিষ্টেন্সত। বৰ ভাল কথা। পখিলি, তোমাৰ নাম্বাৰটো দিবা নি? মোবাইলত কথা পাতিম। ঠিক আছে, যোৱাৰ আগে আগে লৈ ল'ব। হেৰি নহয় ডাঙৰীয়া, বিয়াৰ কথা আগবঢ়াব পাৰো নি?
বন্ধু মই আগতে ক'লোৱে ল'ৰাটো চাকৰি কৰা হ'লে ভাল আছিলে তেতিয়াহে বিয়াৰ কথা আগবঢ়াব পাৰিলোহেঁতেন আই এম চৰি